দিহিং পাটকাই বৰ্ষাৰণ্য পূবৰ এমাজন বুলি খ্যাত এই বৰ্ষাৰণ্যখনে 2004 বৰ্ষৰ 12 জানুৱাৰী তাৰিখে অভয়াৰণ্যৰূপে স্বীকৃতি লাভ কৰে। অসমৰ 3খন জিলা শিৱসাগৰ, ডিব্ৰুগড় আৰু তিনিচুকীয়াৰ বিভিন্ন অঞ্চলকে সামৰি অৰুণাচললৈকে বিস্তৃত এই বৰ্ষাৰণ্যখন হৈছে জৈৱ বৈচিত্ৰ্যৰ ভঁৰাল। দিহিং পাটকাই হৈছে অসমৰ একমাত্ৰ বৰ্ষাৰণ্য। এইখিনিতে হয়তো কাৰোবাৰ মনত প্ৰশ্ন উত্থাপন হ'ব পাৰে, বৰ্ষাৰণ্য মানে কি? যি বনাঞ্চলত বছৰি 160 ইঞ্চি বা ততোধিক বৰষুণ হয় তেনে বনাঞ্চলক বৰ্ষাৰণ্য বুলি জনা যায়। দিহিং পাটকাই বৰ্ষাৰণ্যত বছৰৰ 12 মাহৰ 9 মাহেই বৰষুণ হয়। মূলতঃ বন্যহস্তী সংৰক্ষণ স্থল অথবা এলিফেণ্ট কৰিডৰ ৰূপে জনাজাত জৈৱ বৈচিত্ৰ্যত চহকী দিহিং পাটকাই বৰ্ষাৰণ্যত 45 গোত্ৰৰ প্ৰায় 100 এবিধ অৰ্কিড পোৱা যায়। ইয়াত প্ৰায় 140 ৰকমৰ পখিলা, 430 ৰকমৰ পতংগ, 76 ৰকমৰ মাছ, 5 ৰকমৰ জোক, 42 বিধ স্তন্যপায়ী প্ৰাণী, 40 বিধ সৰীসৃপ, 293 বিধ চৰাই পোৱা যায়। কিন্তু এই জৈৱ বৈচিত্ৰ্যসমূহৰ মাজলৈ নামি আহিছে দুৰ্যোগ, নামি আহিছে দিহিং পাটকাই বুকুলৈ ভয়াৱহতা। লকডাউনৰ এই সময়ছোৱাত নেশ্যনেল বোৰ্ড অফ ৱাইল্ড লাইফ চমুকৈ NBWL বা ৰাষ্ট্ৰীয় বন্যপ্ৰাণী আয়োগে কোল ইণ্ডিয়া লিমিটেডক দিহিং পাটকাই বৰ্ষাৰণ্যৰ চালেগিত প্ৰায় 98.5 হেক্টৰ মাটি কয়লা খননৰ বাবে অনুমতি প্ৰদান কৰে। NBWLৰ চেয়াৰমেন হৈছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। মোদীৰ অধীনস্থ সংস্থা এটাই পূবৰ এমাজন অসমৰ জৈৱ বৈচিত্ৰ্যৰ ভঁৰাল দিহিং পাটকাই বৰ্ষাৰণ্যত কয়লা খননৰ বাবে দিয়া অনুমতিয়ে সচেতন মহলত বৰ্তমান খলকনিৰ সৃষ্টি কৰিছে। চলিত বৰ্ষৰ 20 ফেব্ৰুৱাৰী তাৰিখে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই টুইট কৰি কৈছিল যে আমি উন্নয়ন বিচাৰো, কিন্তু পৰিৱেশক ধ্বংস কৰি উন্নয়ন নহয়। বিয়াৰ গিলছৰ জনপ্ৰিয় অনুষ্ঠান মেন ভাৰ্চেছ ৱাইল্ডত নৰেন্দ্ৰ মোদী ডাঙৰীয়াই নিজে নিৰামিষ বুলি কোৱাৰ লগতে কয় যে তেওঁ প্ৰকৃতিৰ গুৰুত্ব বুজি পায়, কিন্তু তেনে ক্ষেত্ৰত তেওঁ NBWLৰ চেয়াৰমেন হৈ অসমৰ দিহিং পাটকাই বৰ্ষাৰণ্যৰ চালেগিত কয়লা খননৰ বাবে অনুমতি প্ৰদান কৰে। এই কাৰ্যই ছাত্ৰ সমাজ তথা সচেতন মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। আৰম্ভ হৈছে ছচিয়েল মিডিয়াৰ যোগেদি বিভিন্ন প্ৰতিবাদ, বিভিন্ন ধৰণে প্লে কাৰ্ড, শিল্পকৰ্ম অথবা সাহিত্যৰ যোগেদি দিহিং পাটকাই হোৱা কয়লা খননৰ বিৰুদ্ধে মাত মাতি আহিছে। উল্লেখনীয় যে নেশ্যনেল মিনাৰেল পলিচি 2019ত স্পষ্টকৈ কোৱা হৈছে যে কয়লা খননে ঠাইডোখৰ জৈৱ বৈচিত্ৰ্য তথা পৰিৱেশৰ প্ৰতি কিদৰে ভাবুকি কঢ়িয়াই আনে। চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত উচ্চতম ন্যায়ালয়ে এক ঐতিহাসিক ৰায় প্ৰদান কৰি কৈছিল যে কয়লা খননৰ যিকোনো অঞ্চলৰ জৈৱ বৈচিত্ৰ্য প্ৰকৃতি ধ্বংস কৰে বুলি প্ৰমাণিত হৈ আহিছে। তেনেস্থলত একাংশ ৰাজনৈতিক নেতাৰ পৰোক্ষ তত্বাৱধানত দিহিং পাটকাই হোৱা কয়লা খননে কঢ়িয়াই আনিছে জৈৱ বৈচিত্ৰ্যৰ প্ৰতি ভাবুকি। প্ৰশ্ন উত্থাপিত হৈছে, ধ্বংস হৈ যাব নেকি অসমৰ একমাত্ৰ বৰ্ষাৰণ্য দিহিং পাটকাই? হৈ যাব নেকি দিহিং পাটকাই অসমৰ এটা অতীত? সময়ে সময়ে বহুতকে পৰিৱেশ সংৰক্ষণৰ ওপৰত ডাঙৰ ডাঙৰ ভাষণ দিয়া দেখিবলৈ পোৱা যায়, কিন্তু সময়ৰ পাকচক্ৰত ৰাজনৈতিক মুনাফাৰ স্বাৰ্থত নতুবা ব্যৱসায়িক মুনাফাৰ স্বাৰ্থত ই হৈ পৰে মাথো ফুটুকাৰ ফেন। বন্যপ্ৰাণী সংৰক্ষণ তথা পৰিৱেশ সংৰক্ষণৰ কথা কোৱা নৰেন্দ্ৰ মোদীৰ অধীনস্থ এই NBWLে দিহিং পাটকাই বৰ্ষাৰণ্যত কয়লা খননৰ বাবে দিয়া অনুমতিয়ে নিজৰ দুমুখীয়া স্থিতিগতি স্পষ্ট কৰা নাই। কৰোনাৰ এই ত্ৰাসৰ সময়ত জনসাধাৰণৰ জ্ঞান নোহোৱাকৈয়ে লকডাউনৰ আঁৰে আঁৰে সম্পন্ন হ'ব নেকি দিহিং পাটকাই বৰ্ষাৰণ্যত কয়লা খনন কাৰ্য? আশা কৰোঁ জৈৱ বৈচিত্ৰ্য ৰক্ষাৰ স্বাৰ্থত অসমৰ একমাত্ৰ বৰ্ষাৰণ্য দিহিং পাটকাই ৰক্ষাৰ স্বাৰ্থত, নিজৰ স্বাৰ্থত, পৰিৱেশৰ স্বাৰ্থত কেন্দ্ৰীয় চৰকাৰে দিহিং পাটকাই বন্যহস্তী সংৰক্ষণ অংশত যি কয়লা খননৰ বাবে অনুমতি প্ৰদান কৰিছে, এই অনুমতি